নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। জ্ঞান হৈছে এটা অমূল্য সম্পদ। জীৱন শেষ হৈ যায় কিন্তু জ্ঞান শেষ নহয়। চেনেলটো যদি প্ৰথমবাৰ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই দিয়া ভিডিঅ'টোৰ ন'টিফিকেশ্যন আগতে পায়। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰিব আৰু এই ভিডিঅ'টো যদি কাৰোবাৰ উপকাৰ কৰিব বুলি ভাবে তেন্তে শ্বেয়াৰ কৰিব। আৰু আপোনাৰ যদি কিবা জানিবলগীয়া থাকে তেন্তে কমেণ্ট কৰি জনাব। আৰু দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি এই ভিডিঅ'টোত মই টেন্সৰ বিষয়ে জনাব ওলাইছোঁ। তো টেন্স মানে কি? টেন্স মানে হৈছে কাল, যাক আমি সময় বুলি কওঁ। তো সাধাৰণতে সময় তিনিটা প্ৰকাৰৰ হয়: বৰ্তমান যিটো চলি আছে, আৰু যিটো পাৰ হৈ গ'ল অতীত কাল, আৰু যিটো আহিবলগীয়া সময় ভৱিষ্যত কাল। তো বৰ্তমান কালক প্ৰেজেণ্ট টেন্স বুলি কোৱা হয়, অতীত কালক পাষ্ট টেন্স, আৰু ভৱিষ্যত কালক ফিউচাৰ টেন্স বুলি কোৱা হয়। এতিয়া কথা হৈছে কি, টেন্সে অকল সময়কে বুজায় নে অন্য আৰু কিহবাক বুজায়? তো টেন্সে সময়টো বুজায়, লগতে এটা কামৰ সময়কো ই বুজায়। তো কেনেকৈ আমি এবাৰ চাই লওঁ আহক। যেনে কামটো কিমান সময়ৰ পৰা হৈছে, কামটো চলি আছে নে শেষ হ'ল, কামটো আৰম্ভ হ'বনে নে আৰম্ভ হ'ল ইত্যাদি। তো ইয়াতে তিনিটা বাক্য লিখা হৈছে। এটা হৈছে আই ইট ৰাইচ, আই এম ইটিং ৰাইচ, এণ্ড আই হেভ ইটেন ৰাইচ। তো প্ৰথম বাক্যটোত কোৱা হৈছে মই ভাত খাওঁ, মই ভাত খাই আছোঁ, মই ভাত খালোঁ। তো আই ইট ৰাইচত বাক্যটোত আপোনাৰ মই ভাত খাওঁ, ইয়াত কোনো নিশ্চিত সময়ৰ কথা উল্লেখ হোৱা নাই। কিন্তু মই ভাত খাই আছোঁ বুলি কওঁতে আমি গম পাইছোঁ যে কামটো বৰ্তমান চলি আছে। আৰু মই ভাত খালোঁ মানে মোৰ সম্ভৱ অলপ সময়ৰ আগতে ভাত খোৱা কামটো সম্পূৰ্ণ হৈছে। তো এতিয়া কথা হৈছে আপোনাৰ কামৰ সময় অনুযায়ী প্ৰত্যেকটো টেন্সক 4টা ভাগত ভাগ কৰা হৈছে। তো এইকেইটা হৈছে ইনডেফিনিট, কণ্টিনিউৱাছ, পাৰফেক্ট আৰু পাৰফেক্ট কণ্টিনিউৱাছ। ঠিক তেনেদৰে প্ৰেজেণ্ট ইনডেফিনিট, পাষ্ট ইনডেফিনিট, ফিউচাৰ ইনডেফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, পাষ্ট কণ্টিনিউৱাছ, ফিউচাৰ কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট, পাষ্ট পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট। আৰু শেষত হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। তো এতিয়া কথা হৈছে কি, এতিয়া আমি এটা বাক্য কোনটো টেন্সত বা কালত আছে আমি কেনেদৰে গম পাম? বাক্য এটাত হয়তো এটা মূল ভাৰ্ব, যিকোনো এটা কামৰ কথা কোৱা হয়, যিটো আপোনাৰ মেইন ভাৰ্ব হয়, ই এটা কাম বুজায়, বা বি ভাৰ্ব বা হেল্পিং ভাৰ্ব থকাটো বাঞ্ছনীয়। তো প্ৰেজেণ্ট টেন্সত এটা বাক্য কেনেকৈ আছে আমি কিদৰে গম পাম? যদি বাক্য এটাত ডু, এম, ইজ, আৰ, হেভ, হেভ বিন, হেজ বিন দেখা পাওঁ তেন্তে আমি জানিম যে এই বাক্যটো প্ৰেজেণ্ট টেন্সত আছে। ঠিক তেনেদৰে পাষ্ট টেন্স, যদি বাক্য এটাত ডিড, ৱাজ, ৱেৰ, হেড বিন দেখা পাওঁ তেন্তে আমি জানিম যে বাক্যটো পাষ্ট টেন্সত আছে। শেষত গৈছে ফিউচাৰ টেন্স, যদি বাক্য এটাত উইল আৰু শেল দেখা পাওঁ তেন্তে আমি জানিম যে এই বাক্যটো ফিউচাৰ টেন্সত আছে। তো এই যিখিনি ভাৰ্ব আপোনাৰ ডু, এম, ইজ, আৰ, হেভ, হেভ বিন, হেজ বিন, ডিড, ৱাজ, ৱেৰ, হেড বিন বা উইল, শেল, এই ভাৰ্বখিনিয়ে আমাক সহায় কৰে আমি বাক্যটোত কোনটো টেন্সত আছে চিনি পোৱাত। ই কোনো কাম নুবুজায়। তো আজিৰ ভিডিঅ'টোত বৰ্তমান টেন্সৰ বিষয়ে ইমানখিনি মই আপোনালোকক জনালোঁ। তো ভৱিষ্যতলৈ আৰু মই টেন্সৰ ওপৰত ভিডিঅ' বনাই আছোঁ। তো পৰৱৰ্তী ভিডিঅ' যদি আপোনাৰ কাৰণে দৰকাৰী বুলি ভাবে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব। ধন্যবাদ।